কুৰুৱা বৰুৱাবাৰী ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। বৃন্দাবন মথুৰাৰ সুমধুৰ স্মৃতিৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কুৰুৱাতো আৰম্ভ হৈছে পবিত্ৰ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। বিগত ৩টা বৰ্ষৰ দৰে এইবেলিও ইতিহাসে গৰকা চিৰসেউজ ক্ষেত্ৰ দৰং কামৰূপ জিলাৰ সীমা বৰ্ণনিৰ পাৰৰ কুৰুৱাস্থিত বৰুৱাবাৰীত অনুষ্ঠিত কৰা হ'ব এই ৰাস মহোৎসৱ। আজি চিপাঝাৰ সমষ্টিৰ বিধায়ক তথা ৰাস উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰে। বৰুৱাবাৰী ৰাস মহোৎসৱৰ প্ৰথমটো কাৰ্যসূচী লাইখুটা স্থাপনৰ পিছতে ৰাস মহোৎসৱৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে স্থায়ী কাৰ্যালয়দাতা উত্তৰলেঙা নিবাসী সমাজকৰ্মী শৰৎ চহৰীয়াই। একেদৰে ৰাস মহোৎসৱৰ বাকৰিত আই মাতৃসকলে নাম প্ৰসংগ পৰিৱেশন কৰে। উল্লেখ্য যে লাইখুটা স্থাপনৰ প্ৰাকখনত ৰাস উদযাপন সন্দৰ্ভত আৰু হিৰুগোৱালে আঁতৰা সভাত অঞ্চলটোৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে। লেঙা কুৰুৱা আদৰ্শ হাইস্কুল খেলপথাৰৰ প্ৰাংগণত দৰং আৰু কামৰূপ জিলাৰ ৰাইজৰ সন্মিলিত প্ৰচেষ্টাৰে অনুষ্ঠিতব্য বৰুৱাবাৰী ৰাস মহোৎসৱখনি অহা 5 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ ৰূপায়িত হ'ব। স্মৰ্তব্য যে দৰং আৰু কামৰূপ জিলাৰ প্ৰায় 20খনৰো অধিক গাঁৱৰ ৰাইজে সন্মিলিতভাৱে আয়োজন কৰা এই ৰাস মহোৎসৱ সফলভাৱে উদযাপনৰ বাবে স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ আন্তৰিক সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰনীল বৰা আৰু প্ৰধান সম্পাদক ভৱেন কুমাৰ ডেকাই। নিউজ ডেস্ক এনি আছাম ডিজিটেল। জনাত আমাৰ দৰঙৰ ভিতৰতেই পোনপ্ৰথম আমি আজি আমাৰ এই ঐতিহ্যমণ্ডিত বৰুৱাবাৰী ৰাস মহোৎসৱৰ চতুৰ্থ যি আমাৰ ৰাস উৎসৱ, এই ৰাস উৎসৱৰ আজি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হ'ল ৰাইজৰ সহযোগত আৰু ৰাইজৰ উৎসাহ উদ্দীপনা। তাৰোপৰি আপোনালোকে জানেই যে ৰাস উৎসৱ হৈছে অকল আধ্যাত্মিক এটা অনুষ্ঠান নহয়, ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষ এটা কৃষ্ণময় এটা সাংস্কৃতিক এটা পৰিৱেশ। আৰু সেই পৰিৱেশৰ মাজত মই দেখিছোঁ যে এই ৰাসে ওচৰে পাজৰে যিমানখিনি আমাৰ বিভিন্ন ধৰ্মৰ বৰ্ণৰ মানুহ আছে সকলোকে আকৰ্ষণ কৰি আহিছে। তাতে গুৱাহাটী মহানগৰীৰ আশে পাশে আমাৰ কাৰণে এটা খুব ভাল উৎসাহজনক পৰিৱেশ হৈছে যে ইয়াতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যিহেতু ৰিং ৰোড ব্ৰহ্মপুত্ৰ দলংখন যিহেতু নিৰ্মাণৰ কাৰ্য তেখেতে শুভ আৰম্ভ কৰিছে, গতিকে এতিয়া সেই পৰ্বও আমি সোনকালে আৰম্ভ কৰিব বুলি মই খবৰ কৰি আছোঁ। আৰু লগে লগে গোটেইখিনি মানুহে এটা উৎসাহেৰে আমি এই যে গুৱাহাটী মহানগৰীৰ মানুহ যাতে ইয়ালৈ ৰাস চাবলৈ আহে, তাৰ কাৰণে আমি এটা ভৱিষ্যতৰ কাৰণে আমি কি কৰিম, আমি এটা প্ৰকল্প আমি পৰিকল্পনা এটা যুগুত কৰিছোঁ। পৰিকল্পনাটো হৈছে কি যে এটা স্থায়ী ৰাসৰ স্থলী, এটা যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন সেইখিনি যদি আমি কৰিব পাৰোঁ, আমি এটা বছৰৰ ভিতৰতে বা 2টা বছৰৰ ভিতৰতে, তেতিয়া চাব যে এইখন ৰাসে এটা নতুন মাত্ৰা পাব। আৰু অন্যান্য আমি আমাৰ এটা সুন্দৰ এটা পৰিৱেশ আছে ইয়াতে। যদি ভাবে যে কৃষ্ণৰ কিছুমান ধৰক নৈ বা তেখেতে যিবিলাক ৰাসৰ লীলা কৰিছিল, ৰাসৰ লীলাৰ কাৰণে যি নেকি জলাশয় লাগে, প্ৰাকৃতিক জলাশয় ইয়াতে আছে, এইবিলাক ধুনীয়াকৈ অকণমান পৰিকল্পিতভাৱে যদি আমি নিৰ্মাণ কৰি থৈ দিওঁ, তেতিয়াহ'লে নিশা বা আমাৰ সন্ধিয়া এইবোৰ চাবৰ কাৰণে মানুহৰ যথেষ্ট ভিৰ হ'ব। আমি ঠিক তেনেকুৱা এটা জীৱন্ত ৰাস এইবাৰ আমি ইয়াতে আৰম্ভ কৰিব খুজিছোঁ। জীৱন্ত ৰাসও প্ৰায় 1.5 ঘণ্টা ধৰি আমি আমাৰ গুৰুজনাৰ কেলিগোপাল নাটকখন আমি ইয়াতে পৰিৱেশন কৰাৰ কাৰণে ইতিমধ্যে আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। গতিকে হাতে পাছে মিলি পেলাই আমি যাতে আমাৰ অকল আমি মাজুলী ৰাসৰ কথা মই নক'ম, যে অকল মই নলবাৰী ৰাসৰ কথা নক'ম, ভৱিষ্যতে যাতে এই বৰুৱাবাৰী ৰাস উৎসৱে এটা নতুন মাত্ৰা পায় সমগ্ৰ দৰং জিলাতে আৰু আমাৰ গুৱাহাটীত, সেইটো এটা কাৰণে আমি এতিয়াই সেইখিনি কাম কৰাৰ কাৰণে প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছোঁ। শাৰীৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি বিশেষকৈ আমাৰ চতুৰ্থবাৰ্ষিক বৰুৱাবাৰী ৰাস মহোৎসৱৰ পবিত্ৰ দিন, কিয়নো আজিৰ দিনটোত আমি আগন্তুক ৰাস মহোৎসৱৰ বাবে লাইখুটা স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ গোস্বামীৰ দ্বাৰা আমি পুতি শুভাৰম্ভ কৰা হ'ল। আৰু ভাবিছোঁ বিগত 3 বছৰতকৈ এইবছৰ আমি ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ যথেষ্ট হ'ব বুলি ভাবিছোঁ। আৰু ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু মানুহৰ ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট আমি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু অলপতে স্থানীয় বিধায়কে যিখিনি এই স্থানত এটা স্থায়ী মণ্ডপ লগতে প্ৰতিমাবিলাক ৰখাৰ কাৰণে ষ্টলবিলাকৰ নিৰ্মাণৰ বাবে তেখেতে যথেষ্ট আগভাগ লৈছে। তাৰ বাবে আমি বিধায়ক মহোদয়ক যথেষ্ট আমি সন্মান কৰিছোঁ, যথেষ্ট পৰিমাণে আমি শুভেচ্ছা জনাইছোঁ। আৰু ভাবিছোঁ অনাগত দিনত আমাৰ এই বৰুৱাবাৰী ৰাস মহোৎসৱৰ এটা
বৃন্দাবন স্থায়ী স্থানলৈ ৰূপান্তৰিত হ'ব বুলি ভাবিছোঁ। যিহেতু মানে আমাৰ ওচৰ চুবুৰীয়া যিবোৰ ৰাস আছে তাতকৈ এই স্থানত ভক্তগণ ৰাইজৰ সমাগম বেছি হয়। আমি ইয়াতে ইতিমধ্যে থিয়েটাৰ আমন্ত্ৰণ কৰিছোঁ, বিভিন্ন ধৰণৰ মেলা বজাৰ হাট ইত্যাদি আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ আৰু সেয়েহে আমি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ আজি কুৰুৱা বৰবৰী ৰাস মহোৎসৱৰ কাৰণে লাইখুটা স্থাপন কৰা হ'ল আৰু আমি অহা নৱেম্বৰৰ 5 তাৰিখৰ পৰা আমাৰ ৰাস মহোৎসৱ আৰম্ভ হ'ব আৰু আৰম্ভণি আমাৰ প্ৰায় 7 দিন আমাৰ কাৰ্যসূচী আছে। এই 7 দিনত আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰিম আৰু লগতে ধৰ্মীয় সভা আৰু শৈক্ষিকমূলক তেনেকুৱা ধৰণৰ আমি আলোচনা চক্ৰ পতাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানটোত যথেষ্ট মানুহে ইতিমধ্যে সঁহাৰি জনাইছে আৰু আমি ভাবিছোঁ যে যোৱা বছৰ কেইটাতকে এই বছৰ আমি যথেষ্ট ভাল ধৰণে ৰাসখন উদযাপন কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু সেয়ে মই সকলো ৰাইজকে আমাৰ ভক্তপ্ৰাণ ৰাইজক এই ৰাস মহোৎসৱৰ কাৰণে সাদৰেৰে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ।